মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক কাষতে থকা বেল আইকনটো দবাই দিব নতুন নতুন ভিডিঅ' আপডেট পাই থাকিবা ধন্যবাদ ফ্ৰেণ্ডছ মই শ্ৰী ৰোহিত দে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অষ্ট্ৰেলিয়া ভিৰ্চেছ ইণ্ডিয়া সেকেন্ড ODI মেচ অনুষ্ঠিত হ'ব অষ্ট্ৰেলিয়াৰ এডলেড অভেল ক্ৰিকেট ষ্টেডিয়ামত ভাৰতীয় সময় অনুযায়ী দিনৰ 8:30 বজাত ফাৰ্ষ্ট ODI মেচত ভাৰতীয় টীমে সফল হ'ব নোৱাৰিলে সো এই সেকেন্ড ODI মেচত যাতে ভাল প্ৰদৰ্শন কৰে আশা থাকিল ওপেনাৰ হিচাপে খেলিব ৰোহিত শৰ্মা আৰু শিখৰ ধাৱন আগৰ মেচটোত অকলে ৰোহিত শৰ্মা ভাৰতীয় টীমটোক আগলৈ লৈ গৈছিলে 129 বলত 133 ৰান সংগ্ৰহ কৰে 20টা 4 আৰু 4টা 6ৰ সহায়ত শিখৰ ধাৱনে প্ৰথম বলত আউট হৈ 1 ৰান সংগ্ৰহ কৰিব নোৱাৰিলে আশা কৰিছো যাতে সেকেন্ড মেচত ভাল প্ৰদৰ্শন কৰে যেনেকুৱা ৰোহিত শৰ্মা ফাৰ্ষ্ট মেচত প্ৰদৰ্শন কৰিছিলে এতিয়া কথা পাতিম টপ মিডল অৰ্ডাৰৰ খেলুৱৈসকলৰ বিৰাট কোহলি কেপ্টেইন অম্বতি ৰাইডু আৰু MS ধোনী উইকেট কিপাৰ আগৰ মেচত MS ধোনীয়ে ভালকৈ খেলিবলৈ চেষ্টা কৰিছিল সো সফল হ'ব নোৱাৰিলে 96 বলত 51 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় ইয়াৰ পাছত বিৰাট কোহলিয়ে 3 ৰান বনাই আউট হৈ যায় পাছত অম্বতি ৰাইডুৱে 1 ৰানো নকৰি উভতি যায় সেকেন্ড ODI মেচত ভাল প্ৰদৰ্শন কৰিব বুলি আশা থাকিল এতিয়া কথা পাতিম অলৰাউণ্ডাৰসকলৰ ইয়াত দেখিবলৈ পাবা দিনেশ কাৰ্তিক আৰু কেদাৰ যাদৱৰ ভিতৰত যিকোনো এজনক ৰবীন্দ্ৰ জাদেজা আৰু বিজয় শংকৰৰ ভিতৰত যিকোনো এজনক ভাগৰ মেচটোত দিনেশ কাৰ্তিকে সুবিধা পাইছিল ৰোহিত শৰ্মাৰ লগত বল আৰু বেটেৰে ভাল প্ৰদৰ্শন দেখাব নোৱাৰিলে এতিয়া কথা পাতিম বলাৰসকলৰ ইয়াৰ ফাষ্ট বলাৰ আৰু স্পিন বলাৰৰ ভিতৰত কুলদীপ যাদৱ খলিল আহমেদ আৰু যুজবেন্দ্ৰ চহলৰ ভিতৰত যিকোনো এজনক দেখিবলৈ পোৱা যাব লগত ভুৱনেশ্বৰ কুমাৰ আৰু মহম্মদ শামি খেলিব সেয়াই হ'ব ভাৰতীয় দলৰ বেটিং আৰু বলাৰ আপোনালোকক যিখিনি দেখিবলৈ পাব পাৰে সেকেন্ড ODI প্লেইং লেভেলৰ ৰোহিত শৰ্মা শিখৰ ধাৱন বিৰাট কোহলি অম্বতি ৰাইডু MS ধোনী দিনেশ কাৰ্তিক বা কেদাৰ যাদৱ ৰবীন্দ্ৰ জাদেজা বা বিজয় শংকৰৰ ভিতৰত এজন কুলদীপ যাদৱ যুজবেন্দ্ৰ চহল বা খলিল আহমেদৰ ভিতৰত এজন ভুৱনেশ্বৰ কুমাৰ আৰু মহম্মদ শামি খেলিব এই প্লেইং ইলেভেনত সেকেন্ড ODI খেলিব বন্ধুসকল এই মেচটোত কোন খেলুৱৈ সুবিধা পাব লাগে তলত কমেণ্ট কৰি জনাব এয়াই আছিল আজিৰ ভিডিঅ' আপোনালোকক লগ পাম পৰৱৰ্তী ভিডিঅ'ত যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখে জয় অসম জয় হিন্দ বাই বাই টাটা